যোৱা ডিচেম্বৰৰ 26 তাৰিখে মোৰ আছিলে বাৰ্থডে আৰু এয়া ৰাতিপুৱাই গৈ কেক লৈ আহিলোঁ। এইবাৰৰ বাৰ্থডেটো পিছে উৎপতীয়া চেলিব্ৰেশ্যন। উৎপতীয়া বুলি এইকাৰণেই কৈছোঁ, মানে মোৰ বাৰ্থডে দুদিন পিছতে মোৰ ফাইনেল এক্সাম ষ্টাৰ্ট হ'ব। গতিকে আজিয়ে মই হোষ্টেললৈও যাবগৈ লাগিব, গতিকে মনটো অলপ বেয়া হৈ আছে। আৰু এইফালে কেক কাটিলোঁ আৰু এয়া মাকো খোৱালোঁ। আজি পিছে আৰু এটা বেয়া লগা কথা, কেক কটাৰ সময়ত পাপা নাছিলে, মানে পাপাৰ অফিচত কাম অলপ আছিলে, সোনকালে গুচি যাব লগা হ'ল, থাকিব নোৱাৰিলে কেক কটালৈকে। গতিকে মনটো বেয়া লাগি আছে। আৰু বাও নাই আজি, আৰু লগতে ফেমিলিৰ বাকী মানুহবিলাকো নাই আজি। একদম খালী বাৰ্থডে। আৰু এইফালে ভণ্টিকে লৈ আহিলোঁ, খুৰীহঁত আছিলে আৰু এয়া পেহী আইতা আহিছিলে, পেহী আইতাকো চাহ একাপ খাবলৈ মাতিলোঁ। আৰু তাৰপিছত এয়া নিজকে নিজে বাৰ্থডে বুলি কেক অলপমান খোৱালোঁ। আৰু এইফালে মায়ে আকৌ বনালে মোৰ ফেভৰেট পোলাও আৰু হাঁহৰ মাংস। এইফালে আমাৰ ৰাইজে খোৱাত লাগিলে, ময়ো খাওঁ আৰু জল্দি হোষ্টেললৈ যাওঁ। ভিডিঅ'টো আপলোড কৰা দেৰি হ'ল, মোৰ গা বেয়া হৈ থকাৰ বাবে, লগতে এক্সামো আছিল। আজিলৈ ইমানেই।